কি ক'ব? আজি আবেলিমান 6:45 মান বজাত আমাৰ গাঁৱত এনেকুৱা অঘটন ঘটিছে। আমাৰ কণ্ট্ৰেক্টাৰ ইহঁতে নতুনকৈ বনাইছে কাৰেণ্ট তাৰটো, কিন্তু এতিয়ালৈকে ভালকৈ বনোৱা নাই। মানে এনেকৈ বনাইছে মানে তাৰটো পুৰি গৈছে, 1 মাহ হোৱা নাই আৰু এনেকৈ পুৰি গ'ল। মানে আৰু বতাহও দিয়া নাই। এনেকৈ দিলেতো কেনেকৈ হ'ব? আমাৰ APDCL কিবা ব্যৱস্থা কৰিব লাগে। সেইটো কেনেকৈ কৰিব সেইটো ভালকৈ যাতে এইটো ঠিক কৰি দিয়ে যেন। আৰু এইটো আমালোকৰ নুবুজাকৈ আমাৰ ষ্ট্ৰীট তাৰটো আলীনগৰ গাঁৱত লৈ গৈছে, সেই তাত দিহে এই অৱস্থা হৈছে। কিন্তু আমালোকৰ এই গাঁৱৰ এজন ছোৱালীয়ে মৃত্যুমুখত পৰিছে, শ্ৰীমতী মাৰ্থা কিস্কু, আৰু তেওঁৰ দেউতাৰ নাম চুনিৰাম কিস্কু, বয়স 40 মান। এওঁ আজি মৃত্যুমুখত পৰিছে নজনা বাবে। সেইবাবে আমাৰ APDCLক অনুৰোধ কৰোঁ যে যাতে কাৰেণ্ট খুঁটিবিলাক আৰু তাৰবিলাক যাতে ভালকৈ দিয়ে আৰু ভালকৈ ব্যৱস্থা কৰি দিয়ে যেন, এইটোৱে মোৰ অনুৰোধ। আৰু লগতে মোৰ অনুৰোধ, এই মৃত্যুজনৰ কাৰণে কোনো যাতে ব্যৱস্থা কৰি দিয়ে যেন অনুমোদন পায়। এতিয়া আপুনি কাৰেণ্ট ডিপাৰ্টমেণ্টক কি ক'ব বিচাৰে? কাৰেণ্ট ডিপাৰ্টমেণ্টক সেইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কণ্ট্ৰেক্টাৰ ইহঁতে আৰু ভালকৈ বনোৱা নাই। সেইকাৰণে ব্যৱস্থা কণ্ট্ৰেক্টাৰৰ ওপৰতো এই ব্যৱস্থাটো ল'ব লাগে বুলি মই অনুৰোধ কৰোঁ।